Hello everyone and welcome back to my YouTube channel. আৰু আজিৰ ভিডিওটো একেবাৰে ষ্টুডিঅ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি এটা ব্ৰাইডেল ফটোশ্বুট আছে মোৰ, সো এয়া ষ্টুডিঅ'ত মই আছোঁ আৰু এয়া মোৰ চুলি ট্ৰিম্পিং কৰি আছে লগতে এইটো হৈছে সবতছে মই বেয়া পোৱা কাম, লেন্স লগোৱাটো। একদম চকু পানী বহুত ওলাই মোৰ। দেন মোৰ স্কিনখন ধুনীয়াকৈ ক্লিয়াৰ কৰিছে আৰু ইমান ধুনীয়াকৈ স্মুথলি তেওঁলোকে মেকআপ আৰ্টিষ্টসকলে মেকআপ কৰে। ইমান দিনে মই আনৰ পৰা লৈছোঁ মেকআপ, কিন্তু আজিলৈকে মই নিজে অকণমানো ভালকৈ নাজানো কৰিব। আচলতে এনে মেকআপ কৰা আৰু প্ৰফেশ্যনেলি শিকাৰ মাজত বহুত ডিফাৰেন্স আছে। ষ্টেপ বাই ষ্টেপ বহুত ধুনীয়াকৈ মোৰ মেকআপ কৰিছে। মেকআপ কমপ্লিট হৈ গৈছে আৰু অকণমান টাচ আপ কৰিব আছে আৰু এতিয়া আহিছোঁ ড্ৰেছ কিনিবলৈ। তাৰপিছত দেখাম আজি আউটডোৰ শ্বুটিং হ'ব, ক'ত যাম সকলোখিনি দেখাই যাম। ফাইনেলি মই ৰেডি হ'লোঁ। এইটো হৈছে মোৰ আজি লুক আৰু ব্ৰাইডেল লুক দিছে এটা খুব মৰম লগা ছোৱালী। এই নাম পৰিস্মিতা, জামুগুৰিৰ হয়। তাৰপিছত আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে মোৰ লুকটো। এয়া আই শ্বেডোটো ধুনীয়াকৈ কৰিছে, স্মুথলি কৰিছে মেকআপটো। মেমহঁতেও দি আছে কমপ্লিমেণ্ট যে ধুনীয়া হৈছে। চ' তোমাৰ কেনেকুৱা লাগিছে? তোমাক মেকআপ কৰি বহুত ভাল লাগিছে, জনাব আপোনালোকে কেনেকুৱা হৈছে মেকআপ। সেইটোৱে মোৰতো বহুত বেছি ভাল লাগিছে। আপোনালোকে কমেণ্টত জনাব কেনেকুৱা হৈছে আৰু তোমাক যদি কণ্টেক্ট কৰিব লগা হয় কেনেকৈ কৰিব কৈ দিয়া। মোৰ ইনষ্টাগ্ৰামত আছে পৰিস্মিতা বৰঠাকুৰ বুলি আৰু ফেচবুকতো পৰিস্মিতা বৰঠাকুৰ বুলি আছে, কণ্টেক্ট কৰিব পাৰিব। মই একাউণ্টৰ যোনটো সেই স্ক্ৰীনশ্বটটো দি দিম ভিডিঅ'তে, চ' আপোনালোকে তাইক কণ্টেক্ট কৰিব পাৰিব যদি মেকআপটো ভাল লাগিছে। আৰু এতিয়া আমাৰ শ্বুটিংবিলাক হ'ব, ভিডিঅ' হ'ব শ্বুট আৰু আউটডোৰ হ'ব। প্ৰথম ইনডোৰ হ'ব, তাৰপিছত আউটডোৰ, চ' সকলোবোৰ দেখুৱাই যাম। মেকআপ কমপ্লিট হ'ল আৰু এতিয়া এজনীকৈ আমাৰ সকলো মডেলৰে ফটোশ্বুট হ'ব ইনডোৰ। আৰু বহুতকেইজনী আছিলে আজি মডেলছ, আৰু আজি আমাৰ ফটোশ্বুট কৰিছে প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ ভৱেন মেধি দায়ে। কেনেকুৱা লাগিছে শ্বুট কৰি? বহুত ভাল লাগিছে, মোৰ একদম ভাগৰে লাগিছে। ফটোশ্বুট হৈ গ'ল আমাৰ, আৰু বাক মই বহুত দিন লগে পোৱা নাছিলোঁ, বহুত দিনৰ মূৰত। আৰু এতিয়া আমাৰ আউটডোৰ শ্বুট হ'ব, ইয়াতে হ'ল ভিডিঅ' শ্বুট হ'ব। বাহিৰত বহুত চাউণ্ড আহি আছে, বাকী তোমাক বহুত মৰম লাগিছে দেখাত। থেংক ইউ তোমাক। তাকে আৰু ক'লৈ যাওঁ ক'ত কৰোঁ সেয়া দেখাই যাম আপোনালোকক। আমি গৈ আছোঁ এতিয়া আউটডোৰ শ্বুটিঙৰ কাৰণে কলপাকৰ ওচৰত ফৰেষ্ট গাৰ্ডত, আৰু থেপাথেপিকৈ বহি মেলি গৈ আছোঁ ভাগৰে যুগৰে। তাতে ভিডিঅ' শ্বুট হ'ব। ইমান গৰম লাগিছে। আহি পালোঁ, লোকেশ্যন এয়াই হৈছে কি হয় ফৰেষ্ট ঘাট। প্ৰথমবাৰ আহিছোঁ তেজপুৰত থাকি গমেই নাপাওঁ এনেকুৱা যে ঘাট আছে। এনেকুৱা ভিউটো ইয়াতে আমাৰ এতিয়া ভিডিঅ' শ্বুট হ'ব। হেল্ল' এভৰিৱান, আৰু মই ঘৰ আহিলোঁ। ঘৰ আহি মেলি ফ্ৰেছ হ'লোঁ আৰু আজি গোটেই দিনটো শ্বুটিং কৰোঁ, মানে আজি গোটেই দিনটো শ্বুটিঙতে গ'ল। কাইলৈ আকৌ মই যামগৈ হোষ্টেললৈ। বাকী আজি দিনটো খুবেই ভালকৈ গ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আহিবলগীয়া আৰু বহুত ভিডিঅ' আহি আছে। আমাৰ কলেজৰ ফ্ৰেছাৰ্ছ আহি আছে, চ' বহুত বেছি এক্সাইটেড হৈ আছোঁ। সেয়া বহুত ভিডিঅ'ছ আহিব আগলৈ, চ' ষ্টে টিউন। আৰু আপোনালোকে চাই যাব ভিডিঅ'বোৰ সদায় এনেকৈ ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।